Hello guys, welcome to our YouTube channel Three Sisters Blog. আজি মই আপোনালোকলৈকে লৈ আহিছো কেইটামান DIY আৰু হেকেটা মই বনাইছো চাউলেৰে গটিকে দেৰি নকৰি আজি ভিডিওটো ষ্টাৰ্ট কৰি দিও আৰু আপোনালোকক দেখুৱাই গৈ থাকো মই কি DIY বনাইছো। এটা নাম্বাৰ 1 DIY টো দেখুৱাব খুজিছো। এটো এটা ওয়াল হ্যাঙ্গিং হয় আৰু এই ওয়াল হ্যাঙ্গিংটো বনাবৰ কাৰণে কি লাগিব ইয়াত মই আপোনালোকক দি দিছো। গটিকে এইখিনিৰে এতিয়া মই ওয়াল হ্যাঙ্গিংটো কেনেকেনো বনাও সেইখিনি আপোনালোকক দেখুৱাই যাম। এতিয়া ফাৰ্ষ্টতে মই এখন ড্ৰয়িং পেপাৰ লৈছো আৰু ইয়াত মই এটা জাপি আঁকিম তাৰ কাৰণে মই এইখিনি আঁকি লৈছো। তাৰ পিছত যিখিনি ডিজাইন মোক লাগে সেইখিনি মই কাঠ পেন্সিলেৰে ফাৰ্ষ্টতে আঁকি ললো। ভালকে গুটেখিনি মই আঁকি লৈছো। মই ইয়াত জাপি আৰু গামোচা আঁকিছো আৰু এতিয়া আমাক লাগিব মেইন বস্তুটো হৈছে চাউল। মই এখন প্লেটত চাউলখিনি উলিয়াই লৈছো আৰু আমাক লাগিব এক কালাৰ ফেব্ৰিক কালাৰ। আপোনালোকে নিজৰ পছন্দ মতে কালাৰটো ব্যৱহাৰ কৰিব পাৰে। সো মই ফাৰ্ষ্টতে এইটো ইয়েলো কালাৰ ললো আৰু চাউলখিনি ইয়াত দি লৈছো। ইয়াত অলপ অলপকে পানী দি মিক্স কৰিব লাগিব। পানী বেছিকে নিদিব কাৰণ বেছি বস্তুটো জুলিয়া হৈ গলে দিগদাৰ হ'ব, কালাৰটো নালাগিব। সো মই এডাল ব্ৰাছেৰে এইদৰে এইখিনি কালাৰখিনি গুলি লৈ ইয়াত চাউলখিনি মিক্স কৰি দিছো আৰু কেইটামান মই এইদৰে ইয়েলো তাৰ পিছত ৰেড আৰু দুটা কালাৰ গ্ৰীন এণ্ড ব্লু এইকেইটা মই চাৰিটা কালাৰৰ এইখিনি বনাই লম। ফাৰ্ষ্টতে এয়া মই এইখিনি গ্ৰীন কালাৰৰ বনাইছো। চাব যাতে বেছি পনিয়া হৈ না যায় বস্তুটো। এইখিনি মই এইখিনি শুকাবলৈ দিম। আপোনালোকে কাগজতো শুকাব পাৰে, তেতিয়া বেছি ভালকে আৰু সহজত সোনকালে বস্তুখিনি শুকাই যাব। এইদৰে এইখিনি মই শুকাবৰ কাৰণে দিলো। এতিয়া ইয়াৰ পিছত শুকোৱা হোৱাৰ পিছত মই যেটো আঁকিছিলো জাপিটো তাত মই অলপ কালাৰ কৰি লৈছো যাতে মোৰ বস্তুটো দিবৰ কাৰণে তাত সুবিধা হয়। আৰু এতিয়া মই ইয়াত ফেভিকল লগাই যিখিনি মই কালাৰ কৰি চাউলখিনি লৈছিলো সেই চাউলখিনি ইয়াত মই আঠা লগাই গৈছো। আঠা লগাওতে চাব আপোনালোকে যাতে বস্তুটো বাহিৰ হৈ না যায়। একচুয়ালি ইয়াত আপোনালোকে এটা কাম কৰিব, আঠাটো লগাওতে সদায় বাউন্ডাৰীখিনিৰ ভিতৰতে লগাব, তেতিয়া সেই পৰিমাণে চাউলটো তাত লাগি ধৰিব। এয়া মই গ্ৰীন কালাৰৰ চাউলখিনি লগাই লৈছো। এইবাৰ ভালকে শুকাব দিব। যদিহে এইখিনি ভালকে নুশুকায় তেতিয়া হলে আঠাটোত সহজতে লাগি নধৰে। গতিকে ভালকে শুকুৱাই লৈহে আপোনালোকে এইখিনি ইয়াত ব্যৱহাৰ কৰিব। এয়া চাওকচোন মই ৰেড আৰু গ্ৰীন এইখিনি লগোৱাই ললো। ইয়াতে এয়া ব্লুটো দিলো মই। ধুনীয়া লগা হৈছে বস্তুটো, এটা 3D আৰ্ট টাইপ লগা হৈছে। প্ৰায় কমপ্লিট হৈছে। এতিয়া আহিছো মই গামোচাখনৰ কাৰণে। এইখিনি মই স্কেটচেৰে আঁকি ললো। যেহেতু বহুত সৰু সৰু হয় ডিজাইনখিনি সেইকাৰণে ইয়াত চাউলেৰে দিয়াটো অলপ প্ৰবলেম হয়। সো এইখিনি মই এইদৰে আঁকি দিছো। আৰু ইয়াৰ আগৰ ভিডিওটোত আপোনালোকে দেখিছে এইখন মই মোৰ বৰদেউতাক জন্মদিনত উপহাৰ দিছিলো। সো সেইটো মই কেনেকৈ বনাইছো ইয়াত দেখুৱাই দিলো আপোনালোকক। আৰু এইখন মই এটা ফ্ৰেমত ধুনীয়াকে বন্ধাই আনিছিলো। গতিকে সেইখিনিও দেখুৱাই দিছো বাৰু মই আপোনালোকক। আপোনালোকে নবন্ধাকেও থব পাৰে, হলেও মই বান্ধি দিছো যাতে দেখিবলৈ বেছি ধুনীয়া হয়। গতিকে চাওক এতিয়া ৰেডি হৈ গ'ল আমাৰ ফাৰ্ষ্ট DIY টো। বহুত ধুনীয়া লগা হৈছিলে। আপোনালোকেও বনাব পাৰে নিজৰ পছন্দ মতে। মই জাপি আৰু গামোচা বনালো। আপোনালোকে নিজৰ ভাল লগা মতে এইটো বনাই ল'ব পাৰে। এইবাৰ আহিছো সেকেন্ড DIY টো লৈ আৰু এইটো এটা আমি পেলনীয়া বটলৰ বনাম। গতিকে চাও আহক। মই যিখিনি চাউল কালাৰ কৰি লৈছিলো সেইখিনি মই এইবাৰ মিক্স কৰি ললো। গোটেইখিনি যি চাৰিটা মোৰ তাত কালাৰ আছিলে গোটেইখিনি মিক্স কৰি লৈছো মই এতিয়া। আৰু দেখিবলৈ বৰ ধুনীয়া লগা হৈছে। এয়া এটা আমি বটল এটা লৈছো। যিকোনো বটল ল'ব পাৰে আৰু ইয়াত এতিয়া মই
আঠাটো লগাই লৈছোঁ ফাৰ্ষ্টতে গোটেইখিনি জাগাত মই আঠাটো লগাই ল'ম আৰু যিখিনি চাউল আছিলে এতিয়া এইখিনি দি যাম আপোনালোকে আপোনালোকৰ পছন্দমতে ডিজাইনবোৰ বনাই ল'ব পাৰে মোৰ এনেকৈ মিক্স কৰি দিয়ে ভাল লাগিছিলে সো মই এইদৰে বনাই দিলোঁ ইয়াত এইদৰে লগাই গৈ আছোঁ এয়া মই হৈ গ'ল এতিয়া ইয়াত পানী দিছোঁ গোটেই ইজি হয় একদম ইজি খালি লগাওঁতে অকণমান ভালকৈ কেয়াৰফুলি লগাব লাগে আৰু ইয়াত মই এটা প্লেণ্ট এটা ৰুই দিছোঁ চ' হৈ গ'ল অতি সহজতে বনাব পৰা এটা DIY এইবাৰ মই থাৰ্ড DIYটোলৈকে আহিছিলোঁ এইটো এটা ৱাল ডেকৰ হয় তাৰ কাৰণে কি লাগে ইয়াত মই দি দিছোঁ এতিয়া ফাৰ্ষ্টতে মই যেটো বস্তু বনাম ইয়াত মই ড্ৰয়িং পেপাৰখনত আঁকি লৈছোঁ তাৰ পিছত মই বেকগ্ৰাউণ্ডটো কালাৰ কৰি লৈছোঁ এইখিনি আপোনালোকৰ নিজৰ পছন্দমতে কৰি ল'ব পাৰে আপোনালোকে কি আঁকে বা কেনেকুৱা কালাৰ কৰে মই বেকগ্ৰাউণ্ডটো ব্লু কালাৰ দিছোঁ এতিয়া মই ছোৱালীজনীৰ যেটো ড্ৰেছ আছে মানে ফ্ৰকটো তাত সেইখিনিত মই ডেকৰ কৰিম সো মই ইয়াত আঠাটো লগাই লৈছোঁ আৰু এইদৰে যিখিনি কালাৰিং চাউল আছিলে সেইখিনি মই ইয়াত লগাই গৈ থাকিম এতিয়া এইদৰে গোটেই ফ্ৰকটো তাইৰ মই এইদৰে কমপ্লিট কৰিম লগাই আৰু এইখিনি আৰু অলপ ডিজাইন দি দিছোঁ এইদৰে ইজি হয় খুব আৰু এতিয়া মই যেটো মই আঁকিছোঁ ইয়াত ছোৱালীজনী তাৰ লাইনিংখিনি ব্লেকেৰে কৰি দিছোঁ যাতে স্পষ্ট হয় আৰু ইয়াত মই এখন হাৰ্ডবোৰ্ড লৈছোঁ মোৰ ঘৰতে আছিলে আৰু এইখন হাৰ্ডবোৰ্ড যাতে তাত মই লগাই দিলে সুবিধা হয় আৰু এতিয়া এই ড্ৰয়িং যিখন মই কৰিলোঁ ইয়াত মই ধুনীয়াকৈ আঠাৰে লগাই দিলোঁ নিজৰ পছন্দমতে তাৰ যেটা সাইড আছে তাতো লগালো এতিয়া চাওক ফাইনেল লুকটো এইদৰে আপোনালোকে ঘৰতে ধুনীয়াকৈ নিজ হাতেৰে বনাই সজাই থব পাৰে মই এইবোৰ কৰি খুব ভাল পাওঁ সো মই এইকেইটা আজি আপোনালোকৰ ওচৰলৈকে লৈ আহিলোঁ যদিহে মোৰ আজি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কাৰণে নাপাহৰিব আৰু যদিহে আপোনালোকে এনেকুৱা ভিডিঅ' আৰু চাব খোজে প্লিজ মোক কমেণ্ট কৰিব তেতিয়াহ'লে আজিলৈকে এৰিছোঁ থেংক ইউ